মানুহৰ গুণটো বুজিব পাৰিলেই মুখখন বুজিব পাৰিব যে লাও পাত নে কচু পাত আপোনাৰ মুখখন কি পাতৰ হয় এই সকলোবিলাকৰ মূল কাৰণটো হ'ল পইচা সালা পইচাবোৰ কি মই অকলে খাইছোঁ নেকি তহঁতিওতো খাইছ মই এটা সাংঘাতিক আৰু মস্ত দুখীয়া হেল্ল' গাইজ মই দুৰ্লভ আৰু আপোনালোকে চাই আছে আপোনালোকৰ সকলোৰে মৰমৰ ইউটিউব চেনেল মিষ্টাৰ ডিব্ৰা ফানি আৰু স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ ভিডিঅ'টি কেৱল মনোৰঞ্জনৰ বাবেহে তেন্তে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ মৰি যাম কিয় লাগে নে দিন নেদেখিলে চকুৰ আগতে তোকে এটা ডাঙৰ কথা মনত পৰি গ'ল গম পাইছেনে মোৰ জীৱনত মই মানে প্ৰেমতো পৰি চালোঁ আৰু ছিংগুলো থাকি চালোঁ কিন্তু ক'তো শান্তি নাই এইবাৰ ভাবিছোঁ তাকে মই বিয়াখন পাতি চাওঁ কেনে পাৰিনে এবাৰমান চাব পাৰা আচ্ছা জবলা মই তোক 5টা চিৰসত্য কথা ক'ম আৰু তই সেইকেইটা সত্য যে নহয় তাৰ তই প্ৰমাণ কৰি দিব লাগে উস্তাদ কি পাৰিবিনে নোৱাৰো সেইটো ক মানে মই সেইবিলাক কামত সদায় উস্তাদ আৰু সদায় আগত হ'ব দিয়ক আৰম্ভ কৰক তেতিয়াহ'লে ক তোমাক নাপালে মই মৰি যাম এইটো সত্য যে নহয় তাক প্ৰমাণ কৰ তোমাক নাপালে মই মৰি যাম বুলি কোৱা সেই গৰুকেইটাই বিয়াখন যদি কেনেবাকৈ পাতে তাৰ পাছত ক'ব তই মৰি নাযাও কিয় আৰু ইজনে তেতিয়া ক'ব মই তোমাৰ লগতে সদায় থাকিব বিচাৰোঁ মই তোমাক লৈ জীয়াই আছোঁ আৰু তেতিয়া ইজনৰ টেমাটো বেয়া হৈ ক'ব তই মোৰ কোন হয় বে মই যে তোৰ লগত থাকিব লাগে আচ্ছা তই নমৰিলে মই মৰিম এনেকৈ কয় আৰু এইটোৱে সঁচা হয় শুদ্ধ উত্তৰ এতিয়া হ'ল নেক্সট কুৱেশ্যন ভাল পোৱাত মানুহে গুণ নহয় তেওঁৰ মুখখন চায় ইয়াৰ বিপৰীতটো হ'ব মানুহৰ গুণটো বুজিব পাৰিলেই মুখখন বুজিব পাৰিব যে লাও পাত নে কচু পাত কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল আপোনাৰ মুখখন কি পাতৰ হয় এবাৰ আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব শুদ্ধ উত্তৰ এতিয়া হ'ল নেক্সট কুৱেশ্যন আজিৰ দিনত সন্মান কেৱল মানুহৰ নহয় টকাৰহে আছে আজিকালিৰ দিনত মানুহৰ সন্মান ক'ৰ পৰা থাকিব মানুহ কেৱল স্বাৰ্থপৰ হ'ব ধৰিছে মানুহে মানুহৰ মানৱীয়তাক শেষ কৰি পেলাইছে মানুহে ইজনে সিজনক কেনেকৈ ঠগিব পাৰে কেৱল তাতেই ব্যস্ত হৈ থাকে এই সকলোবিলাকৰ মূল কাৰণটো হ'ল পইচা সালা পইচা তুমি যোনদিনাখন শ্মশানলৈ বুলি যাবা সেইদিনাখন বুজিবা মানুহৰ দেহাৰ মূল্য কিমান আৰু পইচাৰ মূল্য কিমান গতিকে এটা কথা মনত ৰাখিবা মানুহক সন্মান দিবলৈ শিকা আৰু সন্মান কৰিবলৈ শিকা পইচাৰক নহয় সৌন্দৰ্য বোলা তুমি এটা এটা কৰি আটাইকেইটা প্ৰশ্নৰ শুদ্ধ উত্তৰ দিছা তেন্তে তুমি কোৱা মাৰ সমান কোনো বিশ্বাসী নাই হয় এটা খুব ধুনীয়া আৰু এটা প্ৰশ্ন কৰিলে যিহেতু গুৰুত্বপূৰ্ণ প্ৰশ্ন এই প্ৰশ্নটোৰ মই উত্তৰটো বিশেষকৈ দিম কিন্তু বিৰাট দুখ লগা কথা জীৱনত কেতিয়াবা তোমাৰ ওচৰত থকা পইচাবিলাক মাৰ হাতত কেতিয়াও ৰাখিবলৈ বুলি জমা নিদিবা কিয় জানানে মায়ে তুমি গম নোপোৱাকৈ খৰচ কৰিব আৰু ওলোটাই আকৌ তোমাকহে দম দিব পইচাবোৰ কি মই অকলে খাইছোঁ নেকি তহঁতিওতো খাইছ তহঁতৰ কাৰণে মই অতবোৰ পইচা খৰচা কৰিছোঁ আৰু তই সেই 2 টকা পইচাৰ লগত মৰিছ তহঁতৰ কাৰণে মই কি যে কত যে কষ্ট কৰিছোঁ তহঁতি বুজি পাওঁ জানো কিমান যে কথা ক'ব তুমি তেওঁক ছেভিং কৰিবলৈ বুলি দিয়া পইচা কেইটকা তেওঁ কেতিয়াও ছেভিং নকৰে আৰু ছেভিং কৰিছে যদিও তোমাক সঁচা কথা নকয় খৰচা কৰিছে যদিও ক'ত খৰচা কৰিছে সেই কথাটোও কিন্তু তোমাক সঁচা কথা নকয় আৰু তুমি সেই পইচা জীৱনত কেতিয়াও ঘূৰাই নোপোৱা গতিকে মনত ৰাখিবা কথাটো
এটাকেতো হৈছে বাৰু। এবাৰ নেক্সট কুৱেশ্যন এটা সুধোঁ, দুখীয়াৰ কোনো বন্ধু নাই। এটা খুব ভাল লগা প্ৰশ্ন কৰিলে। এই প্ৰশ্নটো বহুত গুৰুত্বপূৰ্ণ হয় আৰু তেওঁ প্ৰশ্নটো উত্থাপন কৰিছে যে দুখীয়াৰ কোনো বন্ধু নাই, মই অসত্যতা প্ৰমাণ কৰিব লাগে। ঠিক আছে, কিন্তু মোৰ বাবে খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়, কিয়নো এই প্ৰশ্নটোৰ আঁৰত এটা বহুত ডাঙৰ কাহিনী লুকাই আছে। যিহেতু মই এটা সাংঘাতিক আৰু মস্ত দুখীয়া মানুহৰ ওচৰত কোনো ধৰণৰ টকা পইচা নাথাকে। দুখীয়া মানুহৰ ওচৰত কোনো ধৰণৰ ষ্টেটাছ লেভেল নাথাকে আৰু দুখীয়া মানুহৰ ওচৰত অলেখ সপোন, কল্পনা আৰু এখন সঁচা হৃদয় থাকে। মানে অন্তৰৰ কথা কৈছোঁ। যাৰ টকা বেছি তাৰ বন্ধু বহুত বেছি, আৰু যাৰ টকা নাই তাৰ লগত কেতিয়াও বন্ধু নাই। কিন্তু আটাইতকৈ ডাঙৰ কথাটো কি জানেনে? আজিকালি সঁচা হৃদয় আৰু সঁচা অন্তৰৰ কোনো মূল্য নাই। আৰু দুখীয়া মানুহৰ, মানে মোৰ নিচিনা মানুহবিলাকৰ কথা কৈছোঁ, সপোন দেখাৰ কোনো সীমা নাই। সেইকাৰণে কৈছোঁ, সময় থাকোঁতে কথাটো মন কৰি লওক। আপোনালোকে মানুহৰ বন্ধুত্বৰ ওপৰত বেছি গুৰুত্ব দিয়ক। টকা পইচাই মানুহৰ সকলো নহয়। আনৰ টকা পইচা বহুত বেছি হ'ল, কি হ'ল? তোমাৰ ওচৰততো নাই ন। যদিও তোমাৰ ওচৰত আছে, কি হ'ল? তোমাৰ বন্ধুজনেতো কাঢ়ি নিনিয়ে। সেইকাৰণে বন্ধুত্ব ৰাখক। টকাৰ বন্ধুত্ব ৰাখি লাভ নাই আজিৰ দিনত। মৰিলে কোনে লগত লৈ যায়? চবেই যাব লাগিব। হে গাইজ, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালা তেন্তে লাইক এটা কৰিবা আৰু কমেণ্ট এটা কৰিবা। আৰু যদি বহুত বেছি ভাল পাইছা তেন্তে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। শ্বেয়াৰ কৰি দিয়া যিমান পাৰা। আৰু আমাৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অল কৰি লওক। আৰু আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক যাতে আপুনি পোনপটীয়াকৈ পায়। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আকৌ এটা আহিবলগীয়া নতুন ভিডিঅ'ত লগ পাম। আজিলৈ এৰিলোঁ, বাই।